অযোধ্যাত উপস্থিত দিল্লীৰ বিশেষ তদন্তকাৰী দল। ৰাম মন্দিৰৰ প্ৰণামীৰ ধনত 200 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। তদন্তকাৰী দলৰ নজৰত ন্যাসৰ 50 কৰ্মচাৰী। পাঁচ বছৰত কোটিপতি হোৱাৰ অভিযোগ বহু কৰ্মচাৰীৰ বিৰুদ্ধে। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰণামীৰ ধন কেলেংকাৰীৰ তদন্তত নতুন গতি লাভ কৰিছে। দিল্লীৰ পৰা বিশেষ তদন্তকাৰী দল উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। প্ৰাথমিক তদন্ত অনুসৰি এই কেলেংকাৰীৰ পৰিণাম 200 কোটি টকাৰো অধিক হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই। ইতিমধ্যে ৰাম জন্মভূমি ন্যাসৰ প্ৰায় 50জন কৰ্মচাৰীক বিশেষ নজৰত ৰখা হৈছে। শেহতীয়াকৈ আৰক্ষীয়ে প্ৰায় 200 কোটি টকা নগদ ধন উদ্ধাৰ কৰাৰ লগতে এখন গাড়ী আৰু 3টা আইফোন জব্দ কৰিছে। এই সামগ্ৰীসমূহ 5জন কৰ্মচাৰীৰ পৰা উদ্ধাৰ কৰা হয়, যিসকল এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ সন্দেহত আছে। উল্লেখযোগ্য যে ৰাম মন্দিৰৰ প্ৰণামীৰ ধন গণনাৰ দায়িত্ব ব্যক্তিগত এজেন্সীক দিয়া হৈছিল। এই এজেন্সীৰ কৰ্মচাৰীসকলৰ জীৱনশৈলী আৰু আচমকা আৰ্থিক উন্নতিয়ে তদন্তকাৰী সংস্থাৰ সন্দেহ অধিক বৃদ্ধি কৰিছে। মাহিলী মাত্ৰ 14,500 টকা দৰমহা লাভ কৰা কৰ্মচাৰীৰ একাংশই বিগত 5 বছৰত কোটিপতি হোৱাৰ অভিযোগ উঠিছে। আনকি 1.5 কোটি টকাত মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যকলাপৰ নিৰ্দেশনাত আগবঢ়োৱা এই তদন্ত এতিয়া দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। কোটি কোটি ভক্তৰ আস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ৰাম মন্দিৰক লৈ উত্থাপিত এই কেলেংকাৰীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰকো অস্বস্তিত পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.